Hello दोस्तों, गुड मॉर्निंग। মই উঠিলোঁ, চাহ খালোঁ। তাৰপিছত মই আজি জ্বৰৰ কাৰণে তোমালোকক ভিডিঅ' দিব পৰা নাই। সেইকাৰণে মই ভিডিঅ' দিম কেনেকৈ। আজি ডক্টৰৰ ওচৰলৈ যাম বুলি ভাবি আছোঁ, কিন্তু বৰষুণ দিছে, এতিয়া নাযাওঁ। বৰষুণটো কমক তেতিয়াহে যাম। বৰষুণটো কমিলে ৰ'দটো দিব, তেতিয়া গাটো অকণমান ভাল লাগিব। তাৰপিছত তেতিয়া মই যাব পাৰিম। মই আগতে বহুতবাৰ গা ধুওঁ, সেইকাৰণে মোৰ গৰম দিনো দিয়ে। মই সেইকাৰণে জ্বৰ, কাহ, চৰ্দি হৈ আছে, নাকৰ পৰা উশাহ ল'ব পৰা নাই কালিৰ পৰা। সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তোমালোকৰ ঘৰত যদি ভাইটি ভণ্টি আছে, তেতিয়া তুমিও ভাইটি ভণ্টিক বহুত পানী লৰাই থাকিবলৈ নিদিবা দেই, নহ'লে মোৰ দৰে কাহ চৰ্দি হ'ব। তেহেঁতে তেতিয়া সৰুতে কষ্ট পাব। মই যেনেকৈ কষ্ট পাই আছোঁ এতিয়া, সিহঁতে তেনেকৈ কষ্ট পাব। আজি তোমালোকৰ ফালে বতৰটো কেনেকুৱা? আমাৰ ফালে কিন্তু বতৰটো বেয়া, বৰষুণ দি আছে আজি। যাতে মোক মৰম কৰিবা দেই, মোৰ যাতে গা ভাল হৈ যায়, আৰু মোক আশীৰ্বাদো কৰিবা যাতে মই পঢ়া শুনা কৰি ভাল ল'ৰা হ'ব পাৰোঁ। তোমালোক চাগে কিবা খালা। মই যেতিয়া কিবা এটা খাওঁ তেতিয়াও ভাল নালাগে। ভাত খালে তিতা ভাত পাওঁ, সেইকাৰণে মই খাব নোৱাৰোঁ। এতিয়া যেন মোৰ ভাল হ'ব, যাতে ভাল হ'লে মই তোমালোকক ভিডিঅ'টো দিব পাৰোঁ। মই এতিয়া ডক্টৰৰ ওচৰলৈ যাই কেনে তোমালোকক দেখুৱাইছোঁ, যাতে মই ভাল হৈ কেনে তোমালোকক ভিডিঅ' দিব পাৰোঁ। তোমালোকো যাবা, যদি তোমালোকৰ কাহ চৰ্দি হয় তেতিয়া হস্পিটাললৈ যাবা, যাই ডক্টৰৰ ওচৰত ক'বা মোক এটা ঔষধ দিয়ক। গৈ কেনে ঘৰতে ঔষধ ঘূৰি মই দিয়া নতুন ভিডিঅ'বোৰ চাবা, আৰু পুৰণা ভিডিঅ'বোৰো চাবা। আগতে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰি দিবা, আৰু ওপৰ ঘণ্টাটো বজাই দিবা, যাতে মই দিয়া নতুন ভিডিঅ'বোৰ পাই থাকা। আজিলৈ তেন্তে হ'লে বাই বাই। ওচৰলৈ যাই আহোঁ, তাৰপিছত মই দেখুৱাই আছোঁ ভিডিঅ'। যদি গাটো ভাল পালে ভিডিঅ' দিম দেই। বাই।